তো নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোলৈ এই আছামিজ টেকনিকেল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকৰ বাবে এটা সুখবৰ আছে ইণ্ডিয়া পোষ্ট ৰিক্ৰুইটমেণ্টৰ প্ৰায় 44000তকৈ ওপৰত পোষ্ট ওলাইছে আপোনালোকৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ আৰু সুখবৰ আজি মই এই ভিডিঅ'টোত আপোনালোকে কেনেকৈ এপ্লাই কৰিব কি ডকুমেন্টছ লাগিব ডকুমেন্টছখিনি কিমান সাইজত বনাব লাগিব আপুনি কিহত এপ্লাই কৰিব পাৰিব অনলাইন দোকান নোযোৱাকৈ আপুনি নিজৰ ফোনত বা নিজৰ কম্পিউটাৰ বা লেপটপত কেনেকৈ আপুনি গোটেই ডকুমেন্টছ অনলাইন প্ৰসেস জানি আপুনি নিজে ফিল কৰিব পাৰিব সেই সম্পৰ্কে এই ভিডিঅ'টোত আজি মই আলোচনা কৰিম তো বলক এতিয়া আপোনালোকক সিধা কম্পিউটাৰ স্কুললৈ লৈ যাও তাত মই ফুল প্ৰসেস আপোনালোকক কম কেনেকৈ কৰিব লাগিব আপোনালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ সকলোখিনি চাব তেতিয়া বুজিব তো বলক এতিয়া ষ্টাৰ্ট কৰো তো প্ৰথমতে আপোনালোকে ইয়াত দেখিছে মই এইটো ৱেবছাইট আপুনি আপোনাৰ ফোন বা কম্পিউটাৰ বা লেপটপত টাইপ কৰিব তাৰপিছত আপোনালোকে ইয়াত দেখিবই তো ইয়াত দেখিব আহি পেলাই লেটেষ্ট জবছত চাব তাৰপিছত আপোনালোকে ইয়াত লেটেষ্ট জবৰ অপচনটো ইয়াত দেখিছে ইণ্ডিয়া পোষ্ট জিডিএছ ৰিকুৱাৰমেণ্ট ওলাই আছে তাত লাহেকৈ ক্লিক কৰিব তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব দেখিছে পোষ্ট 44228 টা আছে আৰু ইয়াত এপ্লিকেশ্যন ফিজ কেটাগৰী লেভেলত দিয়া আছে ফিমেলৰ বাবে 0 আপোনাৰ এছটি এছটিবি এইবিলাকৰ বাবে 0 OBC আৰু EWS জেনাৰেল এখিনিৰ কাৰণে 100 আৰু এজ লিমিটেড দিয়া আছে 18 to 40 ইয়াৰ্ছলৈকে আপোনালোকৰ এজ লিমিট দিয়া আছে 18 বছৰৰ ওপৰৰ সকলোৱে পুৰাব পাৰিব আৰু ইয়াত আপোনালোকৰ পে স্কেলটো দিয়া আছে আপোনালোকৰ তিনিটা পোষ্ট আছে সেই তিনিটা পোষ্ট অনুসৰি পে স্কেলটো দিয়া আছে আৰু অনলাইনৰ বাবে আপোনালোকে এপ্লাই অনলাইনত ক্লিক কৰিব এপ্লাই অনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা নিউ পেজ ওপেন হ'ব আৰু আপোনালোকে ইয়াতে এই ওপৰত যেটো দিয়া আছে দেখিছে তাত ক্লিক কৰিব আৰু আপোনালোকে ইয়াত ধুনীয়াকৈ নটিফিকেশ্যনটো ওপৰত ওলাই থাকিব নটিফিকেশ্যনটো ওপৰত এনেকৈ ওলাই থাকিব তো আপোনালোকে লাহেকৈ আপোনালোকৰ ইয়াত ষ্টেজ 1 দেখিছে ৰেজিষ্ট্ৰেচন আছে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিব সাৰ্ভাৰ আপোনালোকে অলপ ডাউন পাব পাৰে তো 2-3 বাৰ এনেকৈ ৰিট্ৰাই মাৰিব ৰিফ্ৰেছ কৰিব তো এনেকৈ দেখিব ওলাই যাব তো আপোনালোকে ইয়াত প্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰটো দি পেলাই প্ৰথমতে এইখিনি দেখিছে ইয়াত গোটেইখিনি আপোনালোকে নিজে ফিল কৰিব পাৰিব একেবাৰে ইজি হয় মই ষ্টেপ বাই ষ্টেপ কম আপোনালোকে প্ৰথমে মোবাইল নাম্বাৰ দিব মোবাইল নাম্বাৰ দি OTP আহিব সেইটো ভেলিড কৰিব তাৰপিছত জিমেইল দিব জিমেইলটো OTP যাব ভেলিড কৰিব তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন নাম তাৰ ফাদাৰ নেম মাদাৰ নেম এজ পাৰ আপোনালোকৰ হায়াৰ সেকেন্ডাৰী মাৰ্কশিট হায়াৰ সেকেন্ডাৰী আহিছে সৰি মেট্ৰিকৰ মাৰ্কশিট সাৰ্টিফিকেট থকা মতে আপুনি ডেট অফ বাৰ্থ ইয়াত বহাব লাহেকৈ তো আপোনাৰ নেক্সট জেন্ডাৰ সিলেক্ট কৰিব মেল ফিমেল কি হয় জেন্ডাৰটো সিলেক্ট কৰি ল'ব ভালকৈ শুদ্ধকৈ তাৰপিছত আপোনালোকে কমিউনিটিটো সিলেক্ট কৰিব আপোনালোকৰ কমিউনিটি কি হয় কমিউনিটি যেটো মই আপোনালোকক জাস্ট দেখাইছো ইনে যিকোনো এটা দেখাই দিছো OBC বুলি সিলেক্ট কৰি দেখাই দিছো তাৰপিছত আপোনালোকে কোন চনত সেকেন্ডাৰী স্কুল পাস কৰিছিলে মানে কোন ৰাজ্যৰ পৰা মানে সেকেন্ডাৰী স্কুল পাস কৰিছিলে হেতু সিলেক্ট কৰিব যিকোনো এটা আপুনি যোনটোৰ হয় তাৰ সিলেক্ট কৰি নেক্সট সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে কেতিয়া পাস কৰিছিলে কোন চনত পাস কৰিছিলে আপুনি হেতু তাত আপোনাৰ মাৰ্কশিটখনতে লিখা থাকিব আপুনি তাত চাই হেতু ফিল আপ কৰিব তাৰপিছত এই কাখত যেটো কেপচা থাকিব সেই কেপচাটো আপোনালোকে এবাৰ তাত ক্লিক কৰিব তেতিয়া আকৌ আহি যাব তো এই কেপচাটো ক্লিক কৰি যেতিয়া ওলাব হেতু তাত বহাই আপোনালোকে সাবমিট অপচনত ক্লিক কৰি দিব তো প্ৰথমতে মোবাইল নাম্বাৰ ভেলিড আৰু জিমেইলটো আপোনালোকে কৰিব লাগিব নহলে আপোনালোকৰ তাৰ পিছৰখিনি অনলাইন কৰিব নোৱাৰিব সেইখিনি কৰি হোৱাৰ পিছত আপোনালোকে নেক্সট যেতিয়া কৰিব ৰব মই দেখাই আছো এনেকৈ এটা নতুনকৈ পেজ ওপেন হ'ব আৰু আপোনালোকে ইয়াত দেখিব আপুনি গোটেইখিনি এটা এটাকে আপোনালোকে আধাৰ নাম্বাৰ এইবিলাক দিব নালাগে এইবিলাক মেন্ডেটৰি নহয় কম্পালসৰি নহয় দিবই যে লাগিব তেনেকুৱা কোনো কথা নাই আপোনালোকে দিবও পাৰে আৰু নিদিলেও কোনো কথা নাই তাৰপা আপুনি এজ ইউ এ পাৰসন উইথ ডিসেবিলিটি যদি ইয়েস হয় ইয়েস দিব যদি নো হয় নো দিব আৰু আপোনালোকে যদি হয় টাইপ অফ ডিসেবিলিটি আপোনালোকে সিলেক্ট কৰিব এটো সিলেক্ট কৰাৰ পিছত আপোনালোকে
তললৈ যাব তললৈ ষ্টেটলৈ আগতে ৱেডাৰ এমপ্লয়ড যদি আগতে আপোনালোকে এমপ্লয় আছিলে নেকি আৰু ইয়াত দেখিছে লেংগুৱেজ আপুনি কি লেংগুৱেজত মেট্ৰিক লেভেলত পঢ়িছিলে আছামিজ ইংলিছ হিন্দী আপোনালোকে আছামিজ ইংলিছ দুটা সিলেক্ট কৰিব পাৰিব তো আপোনালোকে সেইকেইটা সিলেক্ট কৰি ল'ব ইয়াত সব ভাষাই দিয়া আছে তো আপোনালোকে ইয়াৰ মতে আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰি সেইকেইটা লেংগুৱেজ টিক দি পেলাই তাত বহাই দিব কাৰণ সেইটো মতে আপোনালোকে পিছত যেতিয়া জব পাব সেইটো লেংগুৱেজ মতে আপুনি জব পাব গতিকে কিবা এটা ভুল যদি সিলেক্ট কৰে তেন্তে পাছত খেলি মেলি হ'ব তো আপোনালোকে যিকেইটা লেংগুৱেজ জানে সেইকেইটা দি পেলাই আপোনালোকে তলত অ'কে যে দেখিছে সেই অ'কেত ক্লিক কৰি দিব তো সাৱধানে চাব ভাষাকেইটা আপোনালোকে এইটো শুদ্ধকৈ কৰিব তো আপোনালোকে যদি ভিডিঅ'টো ভালকৈ চাই তেতিয়াহ'লে আপোনালোকে কম্পিউটাৰ বা মোবাইল কম্পিউটাৰ দোকানলৈ যোৱা একো দৰকাৰ নাই আপুনি ঘৰতে নিজে মোবাইল বা কম্পিউটাৰত কৰিব পাৰিব তাৰপিছত আপোনালোকে ৱেডাৰ এমপ্লয়ড যদি য়েছ যদি ন হয় ন দিব তো ৱেডাৰ এমপ্লয় NOC ইজ এভেইলেবল আপুনি আগতে যে চাকৰি কৰিছিলে তাৰ NOC যদি আছে সেইখন আপুনি দিব পাৰিব যদি এভেইলেবল আছে তেতিয়া দিব পাৰে বা নিদিব পাৰে এইটো আপোনালোকৰ কম্পালসৰি নহয় পুৰাব যে লাগিব তাৰপিছত আপোনালোকে ইয়াত এখন ফটো আপলোড কৰিব লাগিব ফটো আপোনালোকে ইয়াত মেনশ্যন কৰা আছে JPG সাইজত 50 KB আপোনালোকে ইয়াত বনাই দিব পাৰিব আৰু যদি আপোনালোকে কেনেকৈ ফটো সাইজ কমায় বা কি ৱেবছাইটত কৰে নাজানে তেনেহলে মোক কমেন্ট কৰিব মই আপোনালোকক এটা নতুন ভিডিঅ' যোগেদি কেনেকৈ আপোনালোকে ফটো বনাব কি সাইজত বনাব মই দেখাই দিম আপোনালোকে তাত ফটোখন আপলোড কৰিব ফটোখন আপলোড কৰি দি সিগনেচাৰটো আপলোড কৰিব সিগনেচাৰটো তাত দেখিছে সিগনেচাৰটো আপোনালোকে তাত যিমান কেবি মেনশ্যন কৰা আছে কৰি দি পেলাই ইয়াত সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত এইদৰে ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা শ্ব' হ'ব ৰেজিষ্ট্ৰেচন নাম্বাৰটো যেতিয়া শ্ব' হ'ব সেইটো আপোনালোকে নোট কৰি ৰাখিব নাইবা স্ক্ৰীনশ্বট এটা লৈ ৰাখিব ফটো এটা মাৰি থ'ব সেইটো কৰাৰ পিছত আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেচন ডিটেইলছ আপোনালোকৰ কমপ্লিট হৈ যাব তাৰপিছত আহিব নেক্সট এপ্লিকেশ্যন ফৰ্ম তো আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰটো শ্ব' হ'ব আৰু তলত দেখিছে আপোনালোকে চাৰ্কুল এপ্লাইং ফৰ এইটো আপোনালোকে বিশেষকৈ ধ্যান দিয়া বস্তু কোনটো চাৰ্কুলৰ হৈ আপুনি এপ্লাই কৰিব আপুনি চাকৰিটো ক'ত কৰিব বিচাৰে আৰু আপোনাৰ চাৰ্কুলটো কি হয় তো আপোনালোকে তাত সিলেক্ট কৰাৰ লগে লগে এক মিনিট ৰ'ব মই দেখাই আছোঁ ভালকৈ তো আপোনালোকে ইয়াত গৈ পেলাই সব চাব পাৰিব চাৰ্কুল নেম তাৰপিছত আপোনালোকৰ লেংগুৱেজ নেম কি হয় আৰু UR OBC SC ST এইবিলাকৰ কিমান পোষ্ট আছে টোটেল পোষ্ট কিমান আছে সৰ্বমুঠ এইখিনি সব আপোনালোকে চাব পাৰিব ইয়াৰ পৰা কোনখন ৰাজ্যৰ মানে কোনটো চাৰ্কুলত কিমানটাকৈ পোষ্ট আছে সকলো এইখন আপোনালোকে চাব পাৰিব তো আপোনালোকে ইয়াত চাই মেলি ধুনীয়াকৈ ল'ব আপোনালোকৰ যিটো জোন হয় যিটো লেংগুৱেজ হয় সেই অনুসৰি আপুনি প্ৰিফাৰেন্সটো তলত দিব লাগিব তো এইবাৰ আপোনালোকক বহুত ভাল সুবিধা দিছে এইটো গতিকে আপোনালোকে এইটো ফিমেলখিনিৰ কাৰণেতো ফ্ৰীয়ে হয় মেলখিনি অকল 100 rupees এটা পে কৰিব লাগে তো কৰিব আপোনালোকে তো ইয়াত এনেকৈ সিলেক্ট কৰি পেলাই সাবমিট অপশ্যনত ক্লিক কৰিব তাৰপিছত লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব তো OTPটো আপুনি তাত বহাই ইয়াত যিটো কেপচা দেখিছে সেইটো কেপচাত টিপি কন্টিনিউ কৰিব নেক্সট আপোনাৰ সব ওপৰত শ্ব' হ'ব দেখিছে এপ্লিকেশ্যন ফৰ্মটো টিক মাৰ্ক আহিলে তো সেইটো প্ৰসেছ সম্পূৰ্ণ হ'ল তাৰপৰা ইয়াত এড্ৰেছ ডিটেইলছ আপোনালোকে দিব লাগিব কমিউনিকেশ্যন এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ তো আপোনালোকে ইয়াত হাউচ নাম্বাৰটো দিব যদি আপুনি হাউচ নাম্বাৰ নাজানে আপোনাৰ চাউলৰ কাৰ্ড BPL কাৰ্ডত আপোনাৰ হাউচ নাম্বাৰটো মেনশ্যন থাকে তো আপুনি তাত চাই লৈ দিব যদি নাজানে ওচৰৰ পাছৰ কিবা এটা হাউচ নাম্বাৰ দিলে হ'ল সেইটো একো কথা নাই নেক্সট আপুনি এইখিনি ফিল কৰি যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ এটা হয় সেম এজ কমিউনিকেশ্যন এড্ৰেছত ক্লিক কৰি নেক্সট তলত যিখিনি আছে আপোনালোকৰ ইয়াৰ অফ পাছিং সেকেন্ডাৰী স্কুলটো ওলাইয়ে থাকিব সিলেক্ট বোৰ্ড আপোনালোকে কোনখন বোৰ্ডৰ পৰা মেট্ৰিক পৰীক্ষা দিছিলে আমাৰ অসমতটো আসাম সেবা হয় তো সেবা আপোনালোকে সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল তো সেইটো সিলেক্ট কৰিব ভালকৈ চাই তিনিটা দিয়া আছে তো আপোনালোকে 600 মাৰ্কছ যিটো পেটাৰ্ণ আছে উইথ MIL
সেইটো পেটাৰ্ণ সিলেক্ট কৰিব হেতুত আপোনালোকে ভুল নকৰিব যদি হেতুত কেনেবাকৈ ভুল কৰে এটো খেলিমেলি হ'ব আপোনালোকে হেতুত ক্লিক কৰি পেলাই যেতিয়াই দিব তেতিয়া তলত আপোনালোকৰ মাৰ্কশিটৰ বাবে আপোনালোকৰ 6টা সাবজেক্ট মাৰ্ক বহাবৰ কাৰণে অপচনটো ওলাই যাব তো আপোনালোকে ইয়াত ইংলিশ ফাৰ্স্ট ল্যাঙ্গুৱেজ আপুনি তাত মাৰ্ক দিব বা নেক্সট সিলেক্ট সাবজেক্ট যেটো অপচন দেখিছে তো আপোনালোকে ইংলিশটো তাত বহাই ল'ব নেক্সট সিলেক্ট সাবজেক্টত আপোনালোকে এমআইএল যদি হয় তো এমআইএল মানে অসমীয়া সেই অসমীয়াটো সিলেক্ট কৰি ল'ব মিডল ইণ্ডিয়ান ল্যাঙ্গুৱেজ হয় তো হেতু সিলেক্ট কৰি আপোনালোকৰ সেই মাৰ্কসটো তাত বহাব সাইডৰ ঘৰটো যি য'ত দিয়া আছে তাত আপুনি মাৰ্কসটো বহাব মই বহাইছো আপোনালোকে চাই যাওক আপোনালোকৰ যেটো হয় আপোনালোকৰ নিজৰ যেটো হয় যদি আপোনালোকে সেভাৰ ফালৰ পৰা যদি নহয় তাত বৰ্ডটো সিলেক্ট কৰি ল'ব তো আপোনালোকৰ এমএল যি হয় হিন্দী ইংলিশ অসমীয়া বা যিয়ে নহওক তাৰপিছত আপোনালোকে মেথছটো বহাব মেথছত আপোনালোকে কিমান মাৰ্ক পাইছিলে মই জাস্ট দেখাইছো আপোনালোকক এটা ডেমো কৰি নেক্সট আপোনালোকে সায়েন্স বহাব তাৰপিছত সোশিয়েল সায়েন্স বহাব তাৰপিছত ইয়াত লাষ্ট যেটো অপচন আছে সেই অপচনটো আপোনালোকে ইলেক্টিভ সাবজেক্টৰ বাবে দিয়া আছে আপোনাৰ ইলেক্টিভ সাবজেক্ট কি আছিল ক্লাস 10ত তো হেতু আপুনি সিলেক্ট কৰিব লাগিব ইয়াত আপোনাৰ নিজৰ ইলেক্টিভ সাবজেক্ট অনুসৰি ইয়াত আপোনালোকে অপচন যেতিয়া শো কৰিব তেতিয়া অপচনটো ওলাব আপুনি আপোনাৰ নিজৰ সাবজেক্টটো দেখি সিলেক্ট কৰিব সিলেক্ট কৰি আপোনালোকে তাত কিমান মাৰ্কস পাইছিলে এখিনি দি দিব তাত কিমান মাৰ্কস পাইছিলে তো হেতু দিব তাৰ পিছত CGPA স্কোৰ হেতু আপোনালোকে দিলে হয় তাৰ পিছত সেভ এন্ড কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ পিছত আপোনালোকৰ ইয়াত দেখিছে সিলেক্ট ডিভিজন এপ্লাইং ফৰ ইয়াৰ আপোনালোকে ভালকে ধ্যান দিব তো আপোনালোকৰ যেটো জোন হয় আপোনালোকৰ সেই জোনটো অনুসৰি মই যে দেখাইছিল তাত সিলেক্ট কৰিব সেই জোনটো অনুসৰি আপোনালোকে ইয়াত কৰিব সিলেক্ট সাৰ্কুল কৰিব সিলেক্ট সাৰ্কুল কৰি আপোনালোকৰ ডিব্ৰুগড় লখিমপুৰ এনেকে কিছুমান জোন শো কৰিব আপোনালোকৰ যেটো জোন হয় হেতু জোন অনুসৰি সিলেক্ট কৰিব তো আৰু তাত যদি মই যে কৈছিলো SC ST OBC ইয়াত আপোনালোকে ডিটেইলছ বিলাক সব ভালকে চাব পাৰিব এটা এটাকৈ সকলো ডিটেইলছ ধুনিয়াকৈ দিয়া আছে নেক্সট আপুনি এতিয়া ইয়াত আহি পেলাই ইয়াত ডিভিজনটো সিলেক্ট কৰিব আপোনাৰ সো ইয়াত ধে অপচন থাকিব আপোনাৰ নিজৰ ডিভিজনটো সিলেক্ট কৰি পেলাই ইয়াত তলত দেখিব পোষ্ট আৰু এফালে পোষ্ট প্ৰিফাৰেন্স তো আপুনি যদি জেনাৰেল হয় আপুনি হেতু ভালকে লক্ষ্য কৰিব আপোনালোকে জেনাৰেল OBC SC STP SC এখিনি গুটেখিনি বিচাৰিব ইয়াত আপুনি যদি জেনাৰেল হয় তো ইউআৰ বুলি ইয়াত মেনশন থাকিব হে ইউআৰ খিনিত যাব তো আপুনি এটো ভালকে চাব যদি কাৰণ আপুনি যদি জেনাৰেল বুলি দি পেলাই যদি ইয়াত OBC পোষ্ট সিলেক্ট কৰে তেতিয়া আপোনাৰ এখন কেনসেল হ'ব বা ৰিজেক্ট হ'ব যদি জেনাৰেল বুলি দি আপুনি SC বা ST সিলেক্ট কৰে তেতিয়া আপোনাৰ এখন ৰিজেক্ট নহয় মানে আপোনাৰ এখন ইনে যাব পুৱা নোপোৱা কথাটো একেই হ'ব কাৰণ আপোনাৰ OBC হয় যদি OBC হয় তো OBC হে আপুনি পুৰাব পাৰিব যদি আপুনি জেনাৰেল হয় তো আপুনি জেনাৰেলৰ প্ৰিফাৰেন্স দিব পাৰিব যদি বেলেগ প্ৰিফাৰেন্স দিয়ে সেইখিনি আপুনি দিয়া নিদিয়া একেই কথা আৰু আপোনাৰ ইয়াত সাইডত দেখিছে মই আপোনালোকক দেখাই দিছো সব আপোনালোকে ল্যাঙ্গুৱেজ আৰু আপোনালোকৰ কোন আপোনালোকৰ জন্তৰ কোন জায়গাত আপোনালোকে হে কৰিব সব ইয়াত মেনশন থাকিব তো হেতু দেখিছে OBC এটা মেনশন আছে তো মই OBC পুৰাম হেকাৰণে আপোনালোকক দেখাই দিছো আপোনালোকে যেতিয়া আপুনি সিলেক্ট কৰিব সিলেক্ট কৰি ইয়াত এনেকে চাই যাব এফালৰ পৰা কোড আছে আপোনাৰ যদি চিনাকি ঠাই দেখে বা ওচৰত থকা ঠাই দেখে এইখন গুটেইখন ভালকে আপুনি চাই ল'ব তাৰ পিছত ইয়াত প্ৰিফাৰেন্স এড প্ৰিফাৰেন্স দিছে তাত 1 বুলি দিব আপুনি প্ৰিফাৰেন্স যিমান আপুনি 6টা 7টা 8টা যিমান পাৰে আপুনি প্ৰিফাৰেন্স দিব পাৰিব গুটেই কিটা দিলে আপুনি দিব পাৰিব বেছি প্ৰিফাৰেন্স দিব নালাগে আপুনি 4-5টা দিলে হ'ল তো এনেকে 1 2 আপুনি কি চাই 2 3 তেনেকে 3 তাৰ পিছত এনেকে 4 আপুনি যিমান বিচাৰে বেছিকেও নিদিব আপুনি যেনেকে সিলেক্ট কৰি আপুনি দি যাব পাৰিব ইয়াত আপোনাৰ কোনো বাধা নাই ইয়াত নিৰ্দিষ্টকে একো কথা নাই যে আপুনি এটাই বা দুটা বা তিনটা প্ৰিফাৰেন্স দিব পাৰিব আপুনি ইয়াত যিমানখিনি OBC পোষ্ট আছে বা আপুনি যদি জেনাৰেল কৰে আপুনি জেনাৰেলৰ পোষ্ট আছে হেমুতে দিব দি পেলাই আপোনালোকে যদি সাৰ্কুল গিটা ইয়াত শুদ্ধকে সিলেক্ট হৈ আছে না চাব তাৰ পিছত ইয়াত টিক মাৰ্ক কৰি আপোনালোকে সেভ এন্ড প্ৰসিডত ক্লিক কৰিব আৰু দেখিছে ইয়াত আপোনালোকৰ সাকসেসফুলি সাবমিটেড বুলি আহিছে তো আপোনালোকে
ইয়াৰ পিছত যদি আপোনালোকে পে'মেণ্ট কৰিব লগা আছে, যদি মেল কেণ্ডিডেট হয় নাইবা OBC বা জেনেৰেল কেণ্ডিডেট হয়, তেনেহ'লে আপুনি ইয়াত পে'মেণ্ট কৰিব লাগিব। ইয়াত দেখিছে 100 শ্ব' হৈছে। ফিমেল কেণ্ডিডেট বা SC বা ST হ'লে আপোনালোকে পে'মেণ্ট কৰিব নালাগে। কেৱল OBC জেনেৰেল আৰু মেল মানুহখিনিৰ কাৰণে আপোনালোকে OBCৰো আপোনালোকে বা জেনেৰেলৰ অকল মেল মানুহখিনিৰ কাৰণে পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে ইয়াত এনেকৈ পে'মেণ্টটো কৰিব। আপোনালোকে দেখিলে মই সকলোখিনি ইতিমধ্যে ক'লোৱে আপুনি কেনেকৈ কৰিব, কি কৰিব লাগিব। আৰু পে'মেণ্টৰ ক্ষেত্ৰত এটা মই কথা কওঁ, আপোনাৰ মেল যদি কেণ্ডিডেট হয় OBC জেনেৰেল তেওঁলোকেহে পে'মেণ্ট কৰিব লাগিব। ফিমেল নাইবা SC বা ST কেটেগৰী যদি মানুহ হয় তেতিয়া তেওঁলোকে পে'মেণ্ট কৰিব নালাগে, তেওঁলোকৰ ফ্ৰী হয়। তো আপোনালোকে পে'মেণ্ট কৰাৰ সময়ত প্ৰথমতে অনলাইনটো কৰি মই দেখাইছিলোঁৱে, সেইমতে কৰি আপোনালোকে পে'মেণ্টটো কৰিব। তেতিয়াহে আপোনালোকৰ ডকুমেণ্ট আপোনালোকৰ অনলাইন প্ৰচেছটো সম্পূৰ্ণভাৱে হ'ব, নহ'লে আপোনালোকৰ নহয়। আৰু যেতিয়া আপোনালোকে প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব, আপোনালোকৰ কাষ্ট ৱাইজো চিলেক্ট কৰিব। আপোনালোকৰ যদি OBC হয় তেতিয়া OBC, যদি জেনেৰেল হয় জেনেৰেল, আৰু SC বা ST হ'লে সেইমতে আপোনালোকে আপোনালোকৰ যিটো জন হয়, ধৰক ডিব্ৰুগড় বা কিবা তেনেকুৱা, সেই জনটো চিলেক্ট কৰি লৈ আপোনালোকে সেই প্ৰিফাৰেঞ্চখিনি সেইমতে দিব। আৰু আপোনাৰ সেইটো মতে আপোনাৰ যদি যেতিয়া আপুনি মেৰিট লিষ্টত আপোনাৰ নাম আহিব, আপুনি চাকৰি পাব, সেইমতে আপোনাৰ পোষ্টিং হ'ব। যদি আপোনালোকে জনটো আৰু প্ৰিফাৰেঞ্চখিনি ভালকৈ চিলেক্ট নকৰে তেনেহ'লে আপোনালোকৰ কেঞ্চেল হ'ব আৰু আপোনালোকে এনেই পুৰা হ'ব। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল নটিফিকেশ্যন বেলটো অন কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ আহিছোঁ ইমানতে, ধন্যবাদ।